guys, welcome to my back-to-back YouTube channel. So Kusum and MUNNA vlogs. চাই থাকক আপোনালোকে ভিডিঅ'টো। আজি একচুৱেলি মই আমাৰ বকো মোৰ সৰুতে লগ মানে ডাঙৰ দীঘল কৰিছিল। চ' এতিয়া বা আমি ৰেখা বাহৰত আহিছোঁ। চ' এতিয়া আহকচোন আমাক মানে আইটেমবিলাক চাট খোৱাৰ কাৰণে বহুত ৰেডি কৰি দিছে। হাই ৰেখা বা, কি খবৰ? ভালে আছা? তো বহুত দিনত লগ পালো, ভাল লাগিলে। কমচে কম 12-13 বছৰ। 14 বছৰ মান। ঠিক আছে বাৰু, মনত নাই বাৰু। এতিয়া বা কিবা ক'বা? কেনেকুৱা লাগিছে আহি? মানে বহুত ভাল লাগিছে আজি। আহি মানে ভাবি থাকো টাইম নিমিলে ন? তোমালোকৰ বিয়া হ'লা, ময়ো বিয়া পাতিলো, সবাই নিজৰ কামত ব্যস্ত। মানে এনেকে লগ পালে কিবা এটা ভাল লাগে। চবকে ভাল লাগে আৰু লগ পালে ন? এসাজ সকলোকে ভাল লাগে আৰু। মোৰ মিছেছ ভাত খাব বহিছে অলৰেডি, তো ময়ো খাম এতিয়া। চাই থাকক আমাৰ ফেমিলিৰ মানে আজি কেনেকুৱা হয় ৰেচিপিখন খাই দেখুৱাই আছোঁ আপোনালোকক। খাই আছে এয়া। এইটো কি হয়? হেৰি ৰেখাবা কৈ দিয়াচোন কি কি হয় এইটো? ৰেখাবা এইটো কি কি হয় কোৱাচোন? এইটো কি হয়? এইটো মুৰ্গী হয়। কি হয় মুৰ্গী? লোকেল? এইটো লোকেল। আচ্ছা। এইটো মুৰ্গী, এইটো পনীৰ, মাছটো কৈছোঁ এইটো হেৰি ডাঠা আৰু আলু। অ'কে অ'কে। তাৰপিছত দালি আছে, নেমু আছে, কি বুলি কয় ঔটেঙাৰ আচাৰ আছে, ভোট জলকীয়াৰ আছে। হে মজা, আজি খাই তামাম টেষ্টি লাগিব বা। 14 বছৰৰ মূৰত মানে আজি বায়ে ভাত খাব মাতিছে, তো আজি ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। তো চাই থাকিব গাইজ ভিডিঅ'টো। আমাৰ বাও আছে যেতিয়াবা। তেঁতুলিৰ আচাৰো আছে। তো আৰু গাইজ মোৰ ভাগিনী এজনী আছে, বাৰ ছোৱালী। তো তাইক মই অকণমান পৰিচয় ল'ব বিচাৰিছোঁ। নামটো কোৱাচোন মীনা? মোৰ চেনেলটোত কি ক'বা তুমি? কুসুম এণ্ড মুন্না ব্লগছ। কোৱা লাইক কমেণ্ট শ্বেয়াৰ বুলি কৈ দিয়া আকৌ। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ। দেখিছে গাইজ, ভিডিঅ'টো চাই থাকক আৰু আপোনালোকক আৰু এনেকুৱা আমাৰ ফেমিলিৰ মাজত কিমান কি হৈ থাকে চব দেখুৱাই আছোঁ আপোনালোকক। এনেকৈ কৰিবৰ কাৰণে তো এতিয়া আহিলা ভণ্টিজনীকতো মই চৰি ভাগিনজনীকতো মই সেই ছোৱালীজনীক হেৰি কৰিলোঁ মানে চিনাকি কৰি দিলোঁ। চ' এতিয়া আকৌ আমাৰ মানে ডাঙৰ ভাগিন এইজন তো বহুত ডাঙৰ হৈ গ'ল, মোৰ সমানে ডেকা ডেকি হৈ গ'ল আৰু পূৰা ডেকা। নামটো কোৱা ক'বা? নমস্কাৰ, মোৰ নাম বিনীত দাস। আৰু এতিয়া বৰ্তমান কি ষ্টাডি কৰি আছে? এতিয়া ষ্টাডি মানে মই এতিয়া ড্ৰপ আউট কৰিলোঁ মানে HS দি পিনে, আৰু এতিয়া ডাইৰেক্ট মিউজিক। আচ্ছা আচ্ছা আচ্ছা, মিউজিকত কৰি আছোঁ। অ'কে, চেষ্টা কৰা। মোৰ ফালৰ পৰা বেষ্ট অফ লাক। তো তুমি কি কৰি আছিবা লাইফত? আৰু কিবা মানে ধৰি লওক বিউটিচিয়ান আৰু এনে তোমাৰ লাইফৰ কথাটো কৈ দিয়া অকণমান। মোৰ লাইফৰ কথা মই নাৰ্ছিং হোম। আচ্ছা, বঢ়িয়া, খুব ভাল কথা। তুমি কি লক্ষ্য ৰাখিছা কোৱা মানে? হা কোৱা? আচ্ছা আচ্ছা, তুমি একচুৱেলি তাই সৰু আছে তো মানে অলপ গ্ৰেজুৱেশ্যন হোৱালৈকে অলপ ভাবিব আৰু দেই। তো মোৰ চেনেলটোত গাইজ কৈ দিয়া। চ' সকলোকে এটা অনুৰোধ, চ' দাদাৰ চেনেলটো সকলোৱে চাই পিনে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই চ' সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিমান সোনকালে পাৰে 100K 1 মিলিয়ন যিমান সোনকালে পাৰে কৰি দিয়ক। বঢ়িয়া বঢ়িয়া, লাভ ইউ। কি কৰি আছা বাবু? হে গেম খেলি আছা? কি চাওঁ গেমটো দেখাই দিয়া। ফ্ৰী ফায়াৰ। কৈ দিয়া গেমটো কি হয়? ফ্ৰী ফায়াৰ। ফ্ৰী ফায়াৰ। ইয়াতে কি কৰে? এইটো গেম খেলিলে কিবা পইচা পায় নেকি? তো আমি হেৰি আচলতে খেলা নাই, আমি এনেই জাষ্ট বাপা বায়ে মোক তামোল দিব দিয়া। তামোল খাম এতিয়া, ভাত খাই উঠি তামোল নাখালে আমাৰ অসমীয়া জাতি তামোল খাবই লাগিব ন বা? তামোল কি কৰিছা? কি কৰিছা? হাই দিয়া, হাই হাই দিয়া। চিকুল ব'ল, আজি এতিয়া আমি ভাত চাত খোৱা হ'ল গোটেইকেইটা, তো আমি এতিয়া যাওঁ নেকি? যোৱা নে নাযোৱা? অঁ তে ব'লা আমি
না আকৌ ক'ৰবাত সোমাবা আমি এতিয়া দুটা বা দিছে এতিয়া তামোল দিছে আমাক বায়ে এতিয়া আমি তাত ভাত খোৱাৰ পিছত তামোল খাবই লাগিব তো দুটা খাবা না নাখাওঁ তই ভাত খাই দিবি নেকি বিছনাখন বৰ আৰাম দেখোন ৰে গাৰ্ডিয়েন ইয়া তুলতুলীয়া হা ভাল লাগছে দেই ঐ পাপা এইটো চোৱা এই গাইজ তামোলখন খাই লওঁ অকণমান পিছত আকৌ দেখাই আছোঁ আপোনালোকক গাইজ আজি আমি ফেমিলিৰ মাজত গোটেই পাৰ্টি খোৱা হ'ল তো খানা চানা খাই আমি এতিয়া ঘৰলৈ গুৱাহাটীলৈ যাম তো লাষ্ট ইণ্ডিঙত 1 2 3 গাইজ তো বন্ধুসকল আমি আহি পালোঁ এতিয়া এতিয়া বকৰ পৰা আমি গুৱাহাটীলৈ যাম তো এইখনে আমাৰ বক টাউনখন সৰুকৈ আৰু কেতিয়া লাহে লাহে ডাঙৰ হৈ আছে ডেভেলপ হৈ আছে চ' মই একচুৱেলি প্ৰায় গুৱাহাটীতে থাকোঁ তো মানে এইখনে আৰু সৰু সুৰাকৈ তো আজিকালি আগতে বিল্ডিং নাছিলে এতিয়া বিল্ডিঙো হ'ল এইটো বাছ ষ্টপ ইয়াতে আগতে গাড়ী নাথাকোঁতে ইয়াতে বাছ ষ্টপ এইখিনিৰ পৰা বাছত উঠি গৈছিলোঁ তো এতিয়া আজি গাড়ী চাড়ী হ'ল এতিয়া গাড়ীত গৈ আছোঁ আৰু ভাইহঁত বন্ধুসকল চাই থাকক এয়ে আৰু আমাৰ সৰুকৈ বক এখন চহৰ এতিয়া আমি গুৱাহাটীলৈ গৈ আছোঁ তো ব'লা আজি কি চাই গৈ থাকোঁ তাৰপাছত এতিয়া পিছফালে বাহঁতে বহি আছে তো আমি লাম্পাৰ চকত মানে সেইটো তাতে ঘৰ তাতে নুমাই থৈ আমি চিধা গুৱাহাটীলৈ আকৌ যাম বাকী যিনক আজি বহুতে ইণ্টাৰেষ্টেড বহুত ভাল লাগিলে বাহঁতে ভাত চাত বনাই খোৱালে মাংস মাছ তাৰপাছত পাঠাৰ মাংস মাই গড মানে লাজবাব মানে বহুত এনজয় কৰিলোঁ খালোঁ ফূৰ্তি হ'ল ঠিক আছে আমি গৈ আছোঁ পিছত বহি আছে বাহঁতে বহুত ব্যস্ততা আৰু আমি বাহঁতক এৰি দিম এতিয়া ঘৰত আমাৰ বাৰ ঘৰ এইটোৱে হয় এইটো ঘৰ তো আমি এতিয়া যাম আৰু গুৱাহাটীলৈ তো ইয়াতে দৰপক কৰি দিলোঁ আৰু মাত দিওঁ এয়ে আমাৰ বাৰ ঘৰ কমপ্লিট হোৱা নাই বাৰু বনাই আছে চ' আজি গাঁৱৰ আৰু মানুহ চাকৰি থাকিলেহে পইচা এভেইলেবল হয় তো মানে কিবাকৈ দোকান চোকান দি চলি আছে আৰু ভিনদেউ ঠিক আছে এয়ে আমাৰ এইখন চোতালখন ধুনীয়া খুব সুন্দৰ তামোল গছ ফুল গছ বাঁহৰ গছ এইবিলাক এইটো বেলেগ বাউণ্ডাৰী হয় এটা এইটোৱে বাৰ ঘৰ বঢ়িয়া